নমস্কাৰ বৰ্তমান সময়ত সকলোতকৈ চৰ্চিত বিষয়টো হৈছে আপোনালোকে নিশ্চয় জানেই সেয়া হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গ বৰ্তমান ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে, কাৰণ জুবিন গাৰ্গে এটা ডাঙৰ ভুল কৰিছে। ভুলটো হৈছে জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি নাপায়। এই বিষয়টো বৰ চিন্তনীয় বিষয় হৈ পৰিছে। অসমৰ ৰাইজক সেই কথাষাৰে ব্যথিত কৰি তুলিছে যে জুবিন গাৰ্গে গণশিল্পী ৰাজীৱ সদিয়াক চিনি নাপায়। সঁচাকৈ বৰ দুখজনক কথা। আমি সকলোৱে জুবিন গাৰ্গক ইমান ভাল পাওঁ। তেওঁ কিবা এটা হ'লে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন জুবিন গাৰ্গক ভাল কৰি দিয়া প্ৰভু, কিন্তু সেই জুবিন গাৰ্গে গণশিল্পী ৰাজীৱ সদিয়াক চিনি নাপায়। কথাষাৰে বৰ দুখ দিলে। কিন্তু সেই বিষয়টো বৰ্তমান অসমীয়াৰ মুখে মুখে। আমি জুবিন গাৰ্গক বহুত ভাল পাওঁ, কিন্তু তেওঁ এটা কথাই আমাক বহুত দুখ দিয়ে। তেওঁ হয়তো কোনো কথা যেতিয়া কিবা এটা কথা ক'ব লাগে, হয়তো তেওঁ সেই সময়ত কথাটো ভালকৈ চিন্তা নকৰাকৈ কৈ দিয়ে। হয়, তেওঁ সৃষ্টি কৰিছে, বহুত সৃষ্টি কৰিছে। অসমখনৰ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে আমাৰ অসমত এজন সৃষ্টিশীল ব্যক্তি হৈছে জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গক আমি ভাল পাওঁ আৰু সদায় ভাল পায়ে থাকিম। কিন্তু এই ভাল পাই আছোঁ, কিন্তু আৰু পটককৈ আমি অৱহেলাও কৰি দিবলগীয়া হৈছে, কাৰণ জুবিন গাৰ্গে এটা ডাঙৰ কথা কৈছে, গণশিল্পী ৰাজীৱ সদিয়াক তেওঁ চিনি নাপায়। কিন্তু ভিডিঅ'বিলাকত গম পাইছোঁ যে জুবিন গাৰ্গে 14-15 চনত তেওঁ দুটা এলবামো কৰিছিলে। তথাপিও কিয় ক'লে জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি নাপাওঁ? এই বিষয়টো বৰ মৰ্মাহত কৰি তুলিছে অসমীয়া ৰাইজক। সকলো জাঙুৰ খাই উঠিছে যে জুবিন গাৰ্গ মদাহী। হয়, জুবিন গাৰ্গ মদ খায়, কিন্তু জুবিন গাৰ্গক বহুত বেয়াকৈ কৈছে সকলোৱে। কিন্তু বেয়া লাগে। আমি যাক ভাল পাওঁ, কিন্তু বেয়া পালেও ইমান এলাগী কৰিবতো নালাগে দিয়কচোন। কাৰণ জুবিন গাৰ্গৰ অবিহনে এইখন অসমত আৰু কোনে সৃষ্টি কৰিব পাৰে? আজি যেনেকৈ ৰাজীৱ সদিয়া শেষ হৈ গৈছে, তৎমুহূৰ্তত আমি ভাবাই নাছিলোঁ ৰাজীৱ সদিয়া হেৰাই যাব বুলি। সেই উৰুকাৰ নিশা আমি গম পাইছোঁ যে ৰাজীৱ সদিয়া এইখন পৃথিৱীত নাই। সঁচাই বহুত মৰ্মাহত হৈ পৰিছিলোঁ। কিন্তু জুবিন গাৰ্গে তেতিয়া কৈছিলে, হয়তো জুবিন গাৰ্গে নিউজ নিশ্চয় চাইছে, হয়তো গমো পাইছে চাগে ৰাজীৱ সদিয়া কোন হয়। তথাপি তেওঁ কিয় ক'লে যে মই ৰাজীৱ সদিয়াক চিনি নাপাওঁ? এই বিষয়টোৱে অসমৰ ৰাইজক, প্ৰতিজন অসমীয়া ৰাইজৰ অন্তৰ চুই গৈছে। এতিয়া জুবিন গাৰ্গে বহুত সৃষ্টি কৰিছে, সেইটো আমি কেতিয়াও নহয় বুলি ক'ব নোৱাৰোঁ। কিন্তু মাজে মাজে কিছুমান বিতৰ্কৰ সৃষ্টি কৰে আৰু কৈ পেলাই তেওঁ মনে মনে থাকে। তেওঁ এইটো এটা অভ্যাস যে তেওঁ বিতৰ্ক এটা সৃষ্টি কৰিব, কৰি তেওঁ চুপচাপ। এতিয়া অসমীয়া মানুহে সমালোচনা কৰি থাকক, যি কৰে কৰি থাকক, তেওঁলোকৰ কথা। জুবিন গাৰ্গৰ এই কথাটো ভাল লাগে। যেতিয়া জুবিন গাৰ্গে কাৰোবাক বেয়াকৈ কয়, তেতিয়া তাৰপিছত যেতিয়া অসমৰ মানুহে সকলোবোৰ সমালোচনা কৰি থাকে, তেতিয়া তেওঁ চুপচাপ হৈ থাকে, কোনে কি কয় শুনি থাকে, আৰু তাৰপিছত তেওঁ একো প্ৰতিবাদ নকৰে। এতিয়া আমি জুবিন গাৰ্গক ইমানকৈ কৈছোঁ, জুবিন গাৰ্গৰ বিষয়ে ইমানকৈ সকলোৱে সমালোচনা কৰিছে, কিন্তু জুবিন গাৰ্গক নোহোৱা হ'লে এইখন অসমত কি থাকিব? জুবিন গাৰ্গৰ দৰে আৰু দ্বিতীয় এজন ব্যক্তি ওলাব জানো অসমখনত? যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গ হৈছিলে, ঠিক সেইদৰে জুবিন গাৰ্গৰ পিছত কোন হ'ব? সেই বিষয়টো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে, কাৰণ আমি জুবিন গাৰ্গক ভাল পাওঁ আৰু তেওঁ কিছুমান কথাই আমাক দুখ দিয়ে। এই দুখবোৰ আমি একাষৰীয়া কৰি হয়তো জুবিন গাৰ্গক আমি ইমান বেয়াকৈও ক'ব নালাগে, কাৰণ জুবিন গাৰ্গে আমাৰ অসমখন ধৰি ৰাখিছে। আমাৰ আপুৰুগীয়া সম্পদৰ নিচিনা জুবিন গাৰ্গো এজন সম্পদ। তেওঁ কি নাজানে? এটা বৰগীতৰ পৰা ধৰি হিন্দী সকলো গান তেওঁ মুখত, বনগীত, বৰগীত, হৰিনাম সকলো তেওঁ কণ্ঠতে আমি শুনিব পাওঁ। সেই সৰুৰে পৰা আমি তেওঁ কণ্ঠৰ গানেই শুনি শুনি ইমানজনী হ'লোহি। আৰু ক'ৰবালৈ গ'লে কেৱল আমি জুবিন গাৰ্গৰ গান শুনো। তেনেকুৱা এজন মানুহক কোনোবাই বেয়াকৈ ক'লে আমাৰ অন্তৰ দুখ লাগে। আৰু এইটোও দুখ লাগে যে এজন শিল্পী তেওঁ চিনি নাপাওঁ বুলি ক'লে। তেওঁ এতিয়া দায়িত্ব হৈছে তেওঁ পিছৰ প্ৰজন্মখিনি, এতিয়া বৰ্তমান যিবিলাক নতুন গায়ক গায়িকা উঠি আহিছে, তেওঁ সেইসকলক তেওঁ আগুৱাই লৈ যোৱাৰ তেওঁ কৰ্তব্য। কাৰণ তেওঁ আজি আছে, হয়তো কাইলৈ কি হয় কোনেও নাজানে। হয়, তেওঁ 100 বছৰ জীয়াই থাকক, আশা কৰিছোঁ তেওঁ 100 বছৰ জীয়াই থাকক, কিন্তু
তেওঁ এইটোৰ দায়িত্ব আছে যে তেওঁ আজি যিখিনি ল'ৰা ছোৱালী উঠি আহিছে নতুন নতুন প্ৰজন্ম সেই সকলোবোৰ তেওঁ সকলো লোককে তেওঁ আদৰে গ্ৰহণ কৰিব লাগে আৰু প্ৰতিজন নতুন শিল্পীক তেওঁ চিনি পাব লাগে তেওঁ বুজাব লাগে যে পথটো কেনেধৰণে আগবাঢ়ি যাব লাগে কিন্তু তেওঁ এতিয়া ক'লে কি যে তেওঁ চিনি নাপায় হয়তো আৰু ৰাজীৱ শদিয়াৰ দৰে আৰু বেলেগো আছে তেনেধৰণৰ শিল্পী এই শিল্পীবিলাকক যাতে ৰাজীৱ শদিয়াৰ দৰে হ'ব নালাগে আমি সেইটো মানে ব্যৱস্থা কৰিব লাগে যাতে ৰাজীৱ শদিয়া আজি মৃত্যুৰ পিছতহে মানে তেওঁ এতিয়া চৰ্চিত হৈ পৰিছে কিন্তু মৃত্যুৰ আগতে আমাৰ অসমীয়া মানুহবোৰে কি কৰি আছিল তেওঁ ইমান ধুনীয়া ধুনীয়া গান আছিল মোৰ আৰু এটা ইউটিউব চেনেল আছে আলপনা ব্লগছ বুলি সেই চেনেলটোত মই ৰাজীৱ শদিয়াৰ গান এতিয়া নহয় 6-7 মাহ 8 মাহ মানৰ আগতে তেওঁ গান পোষ্ট কৰিছোঁ মই ৰাজীৱ শদিয়াৰ গান শুনো ভাল লাগে গতিকে জুবিন গাৰ্গে সেই সৰু সৰু প্ৰজন্মসমূহ ধৰি ৰখাটো তেওঁৰ কৰ্তব্য কাৰণ তেওঁৰ পিছত আমাৰ অসমখন কি হ'ব গতিকে তেওঁ এই চিনি নাপাওঁ কথাষাৰিয়ে আমাৰ অন্তৰত দুখ দিছে মানে অসমীয়া সমাজখনত প্ৰতিজন নাগৰিকক দুখ দিছে আৰু তেওঁ লাচিত বীৰসেনাই তেওঁ বহাগ মাহত তেওঁ মঞ্চ পৰিৱেশন কৰিবলৈ কাৰণে গীত পৰিৱেশন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলে কিন্তু তেওঁ কেতিয়া সেই মঞ্চলৈ নাযাবৰ কাৰণে তেওঁ অনুৰোধ কৰিছে যাতে সেই মঞ্চৰ পৰা তেওঁ মানে বীৰ লাচিত সেনাই যিখন তেওঁক জুবিন গাৰ্গক আমন্ত্ৰণ কৰিছিলে বৰ্তমান সেই আমন্ত্ৰণ কেঞ্চেল কৰিছে গতিকে বেয়া লাগিছে জুবিন গাৰ্গক এনেদৰে কোৱাৰ কাৰণে বেয়া লগাৰ কথা কাৰণ এইটো এটা ডাঙৰ ভুল কৰিছে জুবিন গাৰ্গৰ গাত দুখ নাই বুলিওতো ক'ব নোৱাৰোঁ তেওঁ বিতৰ্ক কৰে আৰু চুপচাপ মনে বহি থাকে তাৰপিছত অসমীয়া মানুহে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট দি জুবিন গাৰ্গক বিভিন্ন গালি পাৰি ভিডিঅ' বনাই থাকে আৰু সেইবোৰ আমি পঢ়ি সেইবোৰ আমি চাওঁ আমাৰ চোৱাৰ পিছত আমাৰ মনটোত দুখ লাগে কাৰণ আমি জুবিন গাৰ্গক ভাল পাওঁ আৰু তেওঁ যিবিলাক কয় সেই কথাখিনিও আমি বেয়া পাওঁ মানে তেওঁ গানবিলাক শুনি ভাল পাওঁ কিন্তু তেওঁ কথাবোৰ ৰস নাইকিয়া এইটো এটা বিশেষ ভাল নলগা গুণ তেওঁ গানবোৰ আমি শুনি থাকিব পাৰোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি গান শুনি থাকিব পাৰোঁ কিন্তু তেওঁৰ কথাৰ কিছু কথা ভাল লাগে কিন্তু কিছু কথা তেওঁ ৰস নাইকিয়াৰ দৰে হয় গতিকে সেইবোৰ বেয়া লাগে আৰু যিয়ে নহওক মানুহৰ প্ৰতিজন ভাল বেয়া দিশ থাকে তেওঁ ভালটো বেছি আছিলে কিন্তু বেয়াটো অকণমান থাকে সেই অকণমানকণে মানে কি হয় চৰ্চিত হৈ পৰে বিতৰ্কিত জুবিন গাৰ্গে তেওঁ গতিকে আমি তেওঁক বিচাৰোঁ তেওঁ আৰু এনেকুৱা ধৰণৰ মন্তব্য নকৰে আৰু যি কি নহওক এতিয়া ৰাজীৱ শদিয়া এজন দুখীয়া ঘৰৰ ল'ৰা আছিল তেনেদৰে তেওঁ আগবাঢ়ি গৈছিলে ৰাইজৰ কাৰণে গান গায় কেৱল গান গাই আগবাঢ়ি গৈছিলে তেওঁ মঞ্চলৈ মাতে তেওঁক টকা নিদিয়ে তথাপিও তেওঁ মঞ্চত গীত গাই গুচি আহে তেওঁ জানো টকা খৰচ নহৈছিলে এখন গাড়ী লৈ যেতিয়া এখন মঞ্চত যাব এঠাইলৈ যাব তেতিয়া তেওঁতো বহুত টকাৰ প্ৰয়োজন হয় কিন্তু সেই কমিটিখনে তেওঁক টকা নিদি পঠিয়াই দিয়ে তেনেধৰণেও তেওঁ গীত পৰিৱেশন কৰি আহিছিলে কিন্তু এতিয়া আমি দেখিছোঁ যে তেওঁ পৰিৱেশটো মানে একদম দুখীয়া ঘৰত মানে এটা পৰিৱেশ এখন ভিতৰুৱা গাঁও গতিকে তেওঁৰ পত্নী এজনী শিক্ষিত নাৰী গতিকে মই চৰকাৰখনক অনুৰোধ কৰিছোঁ যাতে সেই ৰাজীৱ শদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰে যাতে পুত্ৰ আৰু পত্নীয়ে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে তাকে অনুৰোধ কৰিছোঁ এই চৰকাৰখনক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেন এই ৰাজীৱ শদিয়া পৰিয়ালটোৰ কিছু খা খবৰ লয় সেইটোৱে বিচাৰিছোঁ আজিলৈ আহোঁ মই যিখিনি কথা ক'লোঁ সেই কথাখিনি শুদ্ধ নে ভুল হৈছে কোৱা আপোনালোকে এটা কমেণ্ট কৰি জনাই দিবচোন তেতিয়া মই আৰু ভালকৈ এনেধৰণৰ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আহোঁ আৰু যিসকলে চাই আছে তেওঁলোকে প্লিজ চেনেলটো নতুন চেনেল হয় গতিকে ছাবস্ক্ৰাইবটো কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ আৰু মোক কিছু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ